তো হেল্ল' গাইজ কি খবৰ সকলোকে ভালে কুশলে আছে চাগে তো সকলোকে স্বাগতম জনাইছোঁ আজি আপোনালোকৰ মৰমৰ চেনেল এক্সাম ইণ্ডিয়া আসামলৈ তো পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বহুতে কমেণ্টত জনাই আছে যে দাদা মই গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ পাছ কৰি এতিয়া মই কি কৰিম বা বহুতে কৈ আছে যে দাদা মই গ্ৰেজুৱেশ্যন পাছ কৰিলোঁ এতিয়া মই কি জবত এপ্লাই কৰিম মই কিবা নতুনকৈ আহি থকা 10,000 এপ্লাই কৰিব পাৰিমনে নে আৰু বেলেগ টেটৰে ওলাই থাকিব ঠিক তেনেকৈ আৰু কোনোবাই সুধিছে যে দাদা এলপি ইউপিৰ আৰু পোষ্ট ওলাবনে জুলাই মাহত যে হেতু এডুকেশ্যন শিক্ষা বিভাগৰ আৰু পোষ্ট ওলাব বুলি কৈছে ঠিক তেনেকৈ আৰু কিছুমানে সুধি আছে যে দাদা এটা মই সি টেটত ফোকাস কৰোঁ নে সেই 10,000ৰ বাবে ফোকাসটো কৰোঁ আৰু বহুতে কৈ আছে যে মই দাদা এডিআৰও ফেল কৰিলোঁ অলপৰ কাৰণে ঠিক তেনেকৈ মই সি টেটো মই মানে পাছ কৰিছিলোঁ যদিও এলপি ইউপিত মোৰ চাকৰি নাম নাহিল কাৰণ বাহিৰৰ ষ্টেটৰ পৰা কৰি অহা বিএড প্ৰাৰ্থীসকলৰ নম্বৰ বহুত উঠাই দিছে গতিকে এটা কি কৰিলে ভাল হ'ব ঠিক তেনেকৈ আন বহুতৰ পৰা সাজেশন আছে যে দাদা আপুনি এটা কাম কৰক যে ষ্টেটিক জিকেৰ যেটো ভিডিও লৈ আহিছিল যোৱাকালি সেই ষ্টেটিক জিকেৰ ভিডিওটোৰ ওপৰত আপুনি কিছু কাম কৰক প্লেলিষ্ট বনাওক আৰু টপিক ওয়াইজ যেহেতু সেই টপিকবিলাক আমি নতুনকৈ শুনিছো আৰু এনেকুৱা ধৰণৰ টপিকৰ পৰা কোৱেশ্চন অহা দেখা যায় আমি দেখিছো আপুনি কোৱা ধৰণে গতিকে আপুনি যিখিনি টপিক দিছিল যিকিটা টপিক দিছিল প্ৰত্যেকটা টপিকৰে আপুনি সিরিজ নিদিয়াকৈ মানে যে ধৰা আধা মই আজি দিলো ইন্ডিয়ান কনস্টিটিউশনৰ বা পাৰ্টৰ 10টা দিলো পাৰ্ট অহাকালি আৰু 10টা দিম এনেকৈ মানে কি এনেকৈ নহয় এটা ভিডিওতে আপুনি ইন্ডিয়ান পলিটি ধুনিয়াকৈ কভাৰ কৰি দক যিকিটা ইম্পৰ্টেন্ট অলপে চাম সেইখিনি যাতে আহে আৰু বাকি আমি নিজে চাই লম তো এইখিনিও মই শুনিলো আপোনালোকৰ ভালৰ পৰা আৰু ঠিক তেনেকৈ আপোনালোকে যেনেকৈ কৈছিল যে ষ্টেটিক জিকেৰ হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ ষ্টেচন হওক বা ইছৰোৰ নিচিনা যিবিলাক ৰিচাৰ্চ চেণ্টাৰ আছে ঠিক তেনেকৈ আমাৰ 7 নিউক্লিয়াৰ পাৱাৰ ষ্টেচন ঠিক তেনেকৈ আমাৰ মহাৰত্ন নৱৰত্ন যিবিলাক ইণ্ডাষ্ট্ৰিজবিলাক আছে এইবিলাকৰ কথা ঠিক তেনেকৈ আমাৰ স্কিমবিলাকৰ কথা ইনিচিয়েটিভৰ কথা এইবিলাক যিবিলাক মই আলোচনা কৰিছিলোঁ বা আমাৰ বেটেলছৰ বিষয়ে যিবিলাক ইম্পৰ্টেণ্ট বেটেলছ এই সম্পূৰ্ণ যেহেতু তোমালোকে সকলোৱে বিচাৰিছা যে মই আপোনালোকৰ সন্মুখত এই কমপ্লিট এটা বস্তু মানে প্ৰক্ৰিয়া সিলেবাছৰ প্ৰক্ৰিয়া প্লেলিষ্ট আকাৰে লৈ আহিব লাগে তো এই প্ৰক্ৰিয়া অতি সোনকালে আহিব আপোনালোকৰ সন্মুখত অহা 26 তাৰিখৰ পৰা 26 তাৰিখে যেহেতু মই এটা নিজে জীৱনত প্ৰথমবাৰৰ বাবে কিবা এটা শুভ কাম কৰিম দিনত যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই দিনটো মতে তেওঁলোকে কৰে গতিকে সেইখন লৈ যিখন জানে আপোনালোকৰ সকলোৰে এইখনে ড্ৰিম সবৰে যিসকলে এতিয়ালৈকে পাবলৈ সক্ষম মানে আপোনালোকে পাব সেইটো এটা গতিকে এইখন লোৱাৰ যেটো আপোনালোকৰ ড্ৰিম গতিকে সেইখন মই নিজে লৈ কেনে আপোনালোকক যাতে পায় নেক্সট বাৰ তাৰ বাবে মই ৰাতি আপোনালোকক এটা নতুন ভিডিঅ'ত স্বাগতম জনাম যেটো ষ্টেটিক জিকেৰ টপিক আহিব আৰু প্লেলিষ্ট আকাৰে আহিব প্ৰত্যেক ষ্টেটিক জিকেৰ এটা প্লেলিষ্ট থাকিব আৰু সেই প্লেলিষ্টৰ ভিতৰত আপোনালোকে প্ৰত্যেক যিখিনি ষ্টেটিক জিকে আছে হয় পলিটি হ'ব পাৰে বা জিঅ'গ্ৰাফিৰ হ'ব পাৰে বা আপোনালোকৰ হিষ্ট্ৰি হ'ব পাৰে বা আন আনুষংগিক যিখিনি আমাৰ কাৰেন্টছ থাকে সেইবিলাকৰ ওপৰত পাব যিবিলাক নাম চেঞ্জ হয় বা যিবিলাকৰ এৰিয়াবিলাক চেঞ্জ কৰা আছে বা নতুনকৈ কিবা বনোৱা হৈছে বা নতুন এপইণ্টমেণ্ট তো এইবিলাক আপোনালোকে নিশ্চয়কৈ পাব প্লেলিষ্ট আকাৰে পাব অতি সোনকালে আহিব আৰু কম দিনত শেষ হৈ যাব এই টপিক যাতে আপোনালোকে পঢ়িব পাৰে মই এইটো ব্যৱস্থা কৰিম যাতে আপোনালোকে জুলাইত যেহেতু আপোনালোকে এপ্লাই হ'ব আপোনালোকে জুলাইৰ ভিতৰত জুলাই লাষ্টৰ ভিতৰত যদি আপোনালোকৰ এই কোৰ্সটো ষ্টেটিক জিকে হওক বা এই হিষ্ট্ৰি জি শিকাইছোঁ এইবিলাক বা মেথছ কমপ্লিট হৈ যায় মই তাৰ বাবে যিমান পাৰোঁ চেষ্টা কৰিম অকলে আৰু যিখিনি ছাত্ৰ ছাত্ৰীয়ে কৈ আছে যে দাদা মই এতিয়া 10,000ৰ বাবে ট্ৰাই কৰোঁ নে সি টেটৰ বাবে ট্ৰাই কৰোঁ গতিকে তোমালোকৰ বাবে মই এটা বিশেষ কথা ক'বলৈ গৈ আছোঁ এতিয়া তোমালোকে নিজে ভাবা যে তোমালোকে এইবাৰ যেটো কাট অফ আছিল এই কাট অফত কৈ তোমালোকে কিমান দূৰ কম আছিলা যদি তোমালোকে 5 মানৰ ভিতৰত ৰৈ গৈছা যে 1 2 3 4 5 মানে 1 নম্বৰৰ কাৰণে নাপালো 2 নম্বৰৰ কাৰণে নাপালো কোনোবাই ক'লে 4 কোনোবাই ক'লে 5 তোমালোকে আকৌ সি টেটটো ভালকৈ দিব পৰা কাৰণ সি টেটত যদি তোমালোকৰ মাৰ্ক কম আছে আগতে তাৰ ফলত যদি তোমালোকৰ সেই মানে মাৰ্ক কম থকা বাবে যাতে তোমালোকে পোৱা নাই তেতিয়াহ'লে তোমালোকে সি টেট দি আকৌ মাৰ্কটো হাই কৰি দিলে তোমাৰ আৰু পোৱা চান্সটো থাকিব ঠিক তেনেকৈ যি কিজনে ভাবি আছে যে মোৰ 5 নম্বৰকে নহয় দাদা যে মোৰ 10-12 নম্বৰ তলত আছে কাটঅফতকৈ তেতিয়াহ'লে তোমালোকে অবিয়াসলি এই যি 10,000 আহিছে তাতে বেছি ফোকাস কৰা কিয়নো তাত তোমাৰ বেছি চান্স এটা আছে সি টেটতকৈ কাৰণ সি টেটত জনাই কাৰণকৈ এবাৰ বহুখিনি ক্যান্ডিডেট প্ৰাৰ্থী ৰৈ গৈছে ঠিক তেনেকৈ পোষ্টও কম আছে এলপি ইউপিত পোষ্টও কম আছে আৰু যিখিনি ৰৈ আছে এই টেট যেহেতু নাপাতে সি টেটৰ পৰাই তেওঁলোকক মানে অগ্ৰাধিকাৰটো দিব গতিকে 1 2 3 4 5 ইমানলৈকেও ক্যান্ডিডেট ভালেখিনি আছে গতিকে তেওঁলোকে আগতে পাবলৈ সক্ষম হ'ব যদি তুমি কিবা কাৰণত তুমি যদি 6 নম্বৰ
কাৰণে যদি তুমি পোৱা নাছিলে এইবাৰ যদি তুমি এইবাৰো নোপোৱা তেতিয়া আৰু বেছি ভাঙি পৰিবা যদি এইটোতে ফ'কাছ কৰি থাকা গতিকে বিশেষকৈ যিখিনি 6 নম্বৰৰ তলত আৰু মানে আছে 6 7 8 9 10 11 প্লাছ তেওঁলোকে 10000 ৰিক্ৰুটমেণ্টৰ কাৰণে হাজু হওক বা 10000 আৰু আজি এখন মই নটিচ পাইছিলোঁ য'ত এখন পেপাৰ নিউজ পেপাৰ আৰ্টিকল আছিল য'ত 26000 নিযুক্তি দিয়াৰ পিছতো 38000 কিবা সংখ্যক পদ আৰু খালী আছে যিকেইটা ডিপাৰ্টমেণ্ট ৱাইজ দিয়া আছে মই যেটো লিষ্ট আপোনালোকক ইয়াতে সাইডত মই লগাই দিম অলপ চাব আপোনালোকে পঢ়ি কেনে সেই লিষ্টখন আহি থাকিব গতিকে আপোনালোক চাই থাকক তাৰ লগতে মই আৰু বেলেগ কিছু কথা কৈ আছোঁ যে কিছুমান আৰু ষ্টুডেণ্টছে কৈ আছে যে ডিগ্ৰী মই পাছ কৰিলে এতিয়া কি কৰোঁ তো যদি তুমি ডিগ্ৰী পাছ কৰিছা তুমি এটা কাম কৰা যেহেতু বিএডৰ মানে কোৰ্সবিলাক যিবিলাক ফাইনেল ষ্টুডেণ্ট আছে যেনে মই আমাৰ কমপ্লিটে হ'ব এতিয়া তোমালোকৰ এতিয়া এন্ট্ৰেন্স আহিব আমাৰ যেহেতু জুনত কমপ্লিট হ'ব তোমালোকৰ এন্ট্ৰেন্স আহিব জুলাই মানত এপ্লাই হ'ব আৰু আগষ্ট মানত তোমালোকৰ পৰীক্ষা তোমালোক ভাল কথা কওঁ যে তোমালোকে যদি এই পৰীক্ষাৰ বাবে এই কম্পিটিটিভ পৰীক্ষাৰ বাবে যদি তোমালোকে সাজু হোৱা এই বিএডৰ এক্সামৰো এক প্ৰকাৰৰ সাজু হোৱা হৈ যায় কম্পিটিটিভ এক্সামতকৈ পৃথক অলপমান কি আহিব পাৰে সেইখিনি আহিব পাৰে যে টিচিং যিবিলাক ধৰা স্কিম যিবিলাক মই কম এদিন বিএডৰ কাৰণে আনিম টিচিং যিবিলাক স্কিম হওক বা যিবিলাক আঁচনি বা টিচিং যিবিলাক আমাৰ OBB অপাৰেশ্যন ব্ল্যাক বোৰ্ড যিবিলাক আছে এইবিলাকৰ ওপৰত আহিব পাৰে ৰুচা ৰামচা এইবিলাকৰ ওপৰত আহিব পাৰে তো এইবিলাকৰ ধুনীয়াকৈ আমি নোট মোৰ আছে চাগে মই বহি বিচাৰিব লাগিব তাত যদি আছে মই ফটো মানে গ্ৰুপত দি দিম আৰু তোমালোকে পাৰা যদি এটা বিএডৰ এক্সট্ৰা এটা গ্ৰুপ খুলিবা য'ত বিএডৰ অকল বিএড ট্ৰেইনিংখিনি মানে যিখিনি এছপাইৰেণ্ট আছে বিএডৰ এণ্ট্ৰেন্সৰ বাবে সাজু তোমালোকে এটা গ্ৰুপ খুলিবা তাত আমাৰ এক্সাম ইণ্ডিয়া গ্ৰুপত লিংকটো দিবা অনলি তাত বিএডৰ কেণ্ডিডেটহে থাকিব আৰু মই তাত থাকিম আৰু তোমালোকক মই সেই নোটবিলাক কেনেকৈ কি কৰিব পাৰে মই প্ৰভাইড কৰিম মানে তোমালোকক মই সেইখিনিহে প্ৰভাইড কৰিম যিখিনি বিএড আৰু তোমাৰ এই কম্পিটিটিভ এক্সামৰ মাজত ডিফাৰেন্সত যিখিনি থাকিব ৰৈ যাব সেইখিনি তোমালোকক তাত প্ৰভাইড কৰিম আৰু যিখিনি কম্পিটিটিভ এক্সামৰ সৈতে সেম সেইখিনি এক্সাম ইণ্ডিয়া অফিচিয়েল গ্ৰুপত তোমালোকে পাবা আৰু এই যে মই ষ্টেটিক জিকে দিম বুলি কৈছোঁ তাৰ PDF আকাৰেও তোমালোকক দিয়া হ'ব PDFও দিয়া হ'ব আৰু যদি মই PDF বনাব মানে এভেইলেবল নহওঁ মানে ধৰা যেহেতু বিজি থাকিম কিছু কামত মানে যেহেতু জইনও কৰিম চাকৰিত 1 তাৰিখৰ পৰা আৰু লগতে মোৰ বিএডৰ 4th সেমিষ্টাৰৰ পৰীক্ষা আছে গতিকে মই তেনেকুৱা ক্ষেত্ৰত হয়তো মই টাইপ কৰিব অলপ মানে পলম হ'ব পাৰে গতিকে মই A4 পেজত ধুনীয়াকৈ লিখি নোট বনাই কেনে তোমালোকক দি দিম যেটো আমাৰ কোনো ধৰণৰ এপ নাই বা কোনো ধৰণৰ ৱেবছাইট নাই বা কোনো ধৰণৰ আমাৰ টেকনিচিয়ানো নাই টাইপ কৰাৰ কাৰণে গতিকে আমি সিম্পলভাৱে শিকাই আছোঁ সিম্পল ৱেত আমি পঢ়িব লাগে শিকিব লাগে মানুহে এক প্ৰকাৰৰ কয়ে যে বহিব জানিলে মাটি বিৰা তো সেই কাৰণে আমি যদি পঢ়িব জানো আমাৰ সেই সৰু A4 পেজখনে আমাৰ কাৰণে বহুত এই ডাঙৰ চেণ্টাৰৰ আমাৰ এপছত অহা PDFত কৈ আমাৰ সেই যদি পেপাৰ সৰু পেপাৰ এখন সৰু যদি কাগজখনত যদি তাতকে ভ্যালুয়েবল ওয়ার্ড থাকে সেইখিনি আমাৰ জীৱন চেঞ্জ কৰিব পাৰে আৰু দেখা গৈছে বহু নামি দামী ইনষ্টিটিউটৰ বহু নামি দামী কোচিং চেণ্টাৰত পাস কৰে যদি 10টা এভাৰেজ মাৰে 1000টা গতিকে আমাক তেনেকুৱা ধৰণৰ নালাগে আমি আমাৰ পৰাও পাস কৰিছে বহুতে কিন্তু আমি কোনো ধৰণৰ বেনাৰ বা কোনো ধৰণৰ মানে এইবিলাক কৰা নাই আমি নিবিচাৰো চাকৰি পাইছে ষ্টুডেণ্টে পাইছে তেওঁলোকে সন্তুষ্ট থাকক আৰু যেহেতু এনেকুৱা ধৰণৰ প্ৰচাৰ কৰাৰ ফলত যিখিনি ষ্টুডেণ্টে নাপালে চাকৰি তেওঁলোক বহু বেছি ডিমোটিভেট হয় আমাৰ উদ্দেশ্য হল চাকৰি পোৱা কেজনটো ওলাই গল তেওঁলোকলৈ আমাৰ কোনো এই নাই তেওঁলোক সদায় আমি তেওঁলোকলৈ আছো মানে তেওঁলোকৰ যেটো চাকৰি জীৱন তেওঁলোক মানে ভাল হোক কিন্তু যিখিনি ৰৈ গল তেওঁলোকক আমি বেছি আৰু কেয়াৰ কৰিব লাগিব বেছি তেওঁলোকক উৎসাহিত কৰিব লাগিব যাতে তেওঁলোকে নেক্সট পৰীক্ষাত সেই কেজ চাকৰি পোৱাৰ কেজনৰ নিচিনা সমান লেভেল হ'ব পাৰে ইকুৱেল হ'ব পাৰে আৰু ঠিক তেনেকৈ আমি জানো যে আমি যেতিয়া স্কুলত পঢ়িছিলো মই নিজে যেতিয়া স্কুলত পঢ়িছিলো তেতিয়া সদায় যেতিয়া অংক টিউচন কৰি হো বা বিজ্ঞানৰ টিউচন কৰি হো তেতিয়া মা দুটাই বিশেষকৈ মোৰ বহিটো কপিটো চেক কৰে যে কিমান পেজ আজি সাৰে লিখি দিলে বা কিমান নোট দিলে চাই যে বহিটো খুলি যেতিয়া দেখিব যে তাত মাত্ৰ এটা পেজ বা 1.5টা পেজ ভৰ্তি হৈ আছে তেতিয়া দুটা খং কৰে যে এই 1 ঘণ্টা শিকাই কেনে মাত্ৰ এটা পেজে দিলে নেকি লিখি তে ইয়াৰ সোৱাজক আৰু টিচাৰজনক 3 দিন চাও আৰু এটুমা যদি এনেকৈ থাকে ফামফং কৰি তেতিয়ালে বেলেগ এজন টিচাৰৰ দিম যেতিয়া আৰু বেলেগ টিচাৰৰ দেখিলে যে 7 পেজ 8 পেজ ভৰ্তি হৈ আছে আৰু তাৰোপৰি 1 ঘণ্টাতকৈ আৰু 10 মিনিট বেছিকৈ শিকাই আছে কিন্তু 7-10 পেজ ভৰ্তি হৈ আছে প্লাস আমাৰ কোৰ্সও সোনকালে কমপ্লিট হৈ আছে অবিয়াসলি সেইজন টিচাৰতে অবিয়াসলি মানুহখিনি যাব আৰু আজি মই সেই কাৰণে আপোনালোকৰ সন্মুখত মানে যিখিনি মই আনি আছো PDF হক বা PDF দিয়া নাই মই এইদিনত যিখিনি মই আনি আছো নলেজ বেস যিখিনি ভিডিও সবখিনিত কোনো ধৰণৰ মানে এক্সট্ৰাকে বুকি থকাৰ মানে আমি হাবিয়াক লোৱা নাই
যাতে ভালকৈ 1 মিনিটৰ যাতে মানে আপোনালোকৰ লছ নাযায় আৰু কুৱেশ্যনৰ ওপৰত কুৱেশ্যনৰ বৰষুণ পৰি যায়, কথাৰ বৰষুণ নহয়। আৰু ঠিক তেনেকৈ আপোনালোকৰ হয়তো কমেণ্ট কৰিছে 2 এজন মানে যে আপুনি কিবা এটা কথা কৈছিল, মই পাহৰিলোঁ, যে আপুনি ফ্ৰী ক্লাছ দিলেও আপুনি পইচা পাই আছে, এনেকৈ কিবা এটা দিছিল। কিন্তু আপোনালোকক মই সঁচা কথাটো কওঁ, যিটো মোৰ হ'ব পাৰে 4,000ৰ ওপৰত ছাবস্ক্ৰাইবাৰ কম দিনত, কিন্তু যিটো মোৰ ৰেভিনিউ আছে ইনকাম, সেই ইনকাম কিন্তু যদি মোৰ ভিডিঅ' কেতিয়াবা মানে ভিউজ কমি যায়, মানে এটা যদি মাৰ্জিন থাকে তাতকৈ কমি যায়, অট'মেটিকেলি মোৰ ৰিভিউ ডাউনত আহি যায়। আৰু ৰেভিনিউ $100 যেতিয়া হয় তেতিয়াহে সেই পইচাটো $100 মানে 8,000 টকা, তেতিয়াহে তেওঁ মানে সেইখিনি উইথড্ৰ কৰিব পাৰে। কিন্তু মোৰ 100 কি $10ও এতিয়ালৈকে মানে চুব পৰা নাই, সেইটো সঁচা কথা। গতিকে বিনা ইনকাম, কোনো ধৰণৰ মোৰ ফিজ নাই। আৰু বহুতে মোক কয় যে চেনেল খুলিছা, এটা পেইড কোৰ্চ লঞ্চ কৰি দি, কাৰণ কিয় বহুতে পাইছে চাকৰি এই চেনেলৰ পৰা। কিন্তু মোক তেনেকুৱা ধৰণৰ কোনো ইচ্ছা নাই। মোৰ এইটোৱে হ'ব লাগে যে আজি যেনেকৈ বহুখিনি কেণ্ডিডেটে মোক ফোন কৰে, মেছেজ কৰে যে ছাৰ এনেকুৱা বা দাদা এনেকুৱা, এইটো ভাল লাগে কিবা এটা, মানে নিজে কিবা এটা মই শিলচৰ, হাইলাকান্দি বা আৰু ইফালে ছয়গাঁও, বকো ছাইডৰ পৰা ফোন আহে, যিবিলাক ঠাইত মই যাব সদায় মানে ইচ্ছা প্ৰকাশ কৰি থাকোঁ, সেইবিলাক ঠাইত মই যাই নাপাওঁতে মোৰ ভিডিঅ' গৈ পাইছে, সেইটো মই প্ৰায় ফিল কৰোঁ। গতিকে তেনেকুৱা হ'ব লাগে ছিষ্টেম। এতিয়া নেক্সট আৰু এটা কথাত আহিলোঁ যে কেইজনমান কেণ্ডিডেট, মানে মেক্সিমাম কেণ্ডিডেটৰ এনেকুৱা এটা ছিটুৱেশ্যন হৈ আছে, যিকেইজন মানে এইবাৰ নাপালে, তেওঁলোক ছাকচেছ নহ'ল। তেওঁলোকৰ হৈ আছে কি, যে তেওঁলোকে ডিগ্ৰী পাছ কৰি ধৰক কিছুমানে মাষ্টাৰ ডিগ্ৰীও কৰি কমপ্লিট কৰিছে, বা কিছুমানৰ BEd বা DLEd আছে, বা কিছুমানে ডিগ্ৰী পাছ কৰিছে ধুনীয়াকৈ, ঠিক আছে। কিন্তু তেওঁলোকে এই পৰীক্ষাটো গ্ৰেড 3 পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ নহ'ল। কিন্তু তাৰ পৰিৱৰ্তে যিকেইজনে ধৰা হায়াৰ ছেকেণ্ডেৰী এনে অলপমান কিবা কিবি পঢ়ি কিবা কৰি আছিল, তেওঁলোকে 4th গ্ৰেডত চাকৰি ইজিলি পাই গ'ল। তো তাৰ ফলত কি হৈছে, তাহাঁতৰ গাঁৱৰ বা কাষৰ মানুহবিলাকে শুনাই আছে কথা যে ইমানখিনি পঢ়িলে কিন্তু চাকৰি নাপালে, ইমানখিনি ল'ৰাই চাকৰি পালে, টিভিত দেখাই আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পাই আছে, কেনেকৈ পাই আছে, হাজিৰা কৰে ল'ৰাই দেউতাকে, তইতো ইমান সুবিধা পাই আছা তথাপিও নাপালে কি। গতিকে সেইসকল ব্যক্তিয়ে আচলতে একচুৱেলি তেওঁলোকে এই পৰীক্ষাটোত বহা নাই, বা তেওঁলোকে এতিয়াৰ কম্পিটিশ্যনত তেওঁলোকে বুজা নাই, আৰু সেইবাবে তোমালোকক তেনেকৈ কৈ আছে। আৰু এটা কথা তোমালোকে সেইটো মন কৰিব লাগিব যে তোমালোকে এই যিটো চাকৰি, বিশেষকৈ আমাৰ অসমীয়া ল'ৰা ছোৱালীসকলে জানিব লাগে যে আমাৰ যিটো চাকৰি, গভৰ্ণমেণ্ট চাকৰিৰ প্ৰতি যিটো জোচ, এই জোচটো কিন্তু আমাৰ আহে কেতিয়া, যেতিয়া ডিগ্ৰী পাছ কৰিম বা যেতিয়া হায়াৰ ছেকেণ্ডেৰী পঢ়ি উঠিম, তেতিয়া সেই জোচটো আহে। একচুৱেলি এতিয়া অলপ আহি আছে, ভালেই, এইটো ভাল চাইডত গৈছে। কিন্তু আমাৰ আহে কেতিয়া, ডিগ্ৰী পাছ কৰাৰ পাছত যে চাকৰি লাগিব, তো পঢ়োঁ। গতিকে চাব এটা বস্তু, যেতিয়া আমি 5-6ত পঢ়ি থাকোঁ, তেতিয়া আমি ইমান পঢ়াৰ বিষয়ে আমি ইমান নাভাবোঁ, কাৰণ এটা গতিত যাই থাকে। কাৰণ সেই ষ্ট্ৰাকচাৰখিনি যিটো আমি ডিগ্ৰীলৈকে আমি যিটো পঢ়োঁ, তেতিয়ালৈকে বহুতৰ এনেকুৱা হৈছে যাৰ কোনোদিনৰ জীৱনত বেক লাগিব নাই, কোনোদিনও ফেইল কৰিব নাই, সেই ল'ৰা কিন্তু চাকৰিৰ ইণ্টাৰভিউত 10 বাৰ 15 বাৰ ফেইল কৰি আছে। এইটো হৈছে কিয় জানেনে? কাৰণ হৈ আছে যে আমি যিখিনি একাডেমিক লাইনত যিখিনি শিক্ষা আপ টু ডিগ্ৰী লেভেল, সেই ডিগ্ৰী লেভেললৈকে যিখিনি ফাৰ্মা থাকে, সেইখিনি আমি অ আ ক খখিনি ABCDখিনি আমি অংকুৰ মুকুল প্ৰথম দ্বিতীয়তে আমি শিকি আহিছিলোঁ। তো সেইটো কাৰণে আমি সেইখিনি দপে চিৰি বগুৱাই ষ্টেপ বাই ষ্টেপ গৈ আছোঁ। কিন্তু যেতিয়া আমি ইণ্টাৰভিউ দিব যাওঁ, তেতিয়া আমি তাৰ অ আ ক খ আমি ABCD আমি নাজানোৱেই, ক'ত কেনেকৈ ষ্ট্ৰাকচাৰ, ক'ত কেনেকৈ কি বহাব লাগে, ক'ত কি ষ্ট্ৰেটেজিকে আহে। আজিয়ে মই ক'লোঁ আপোনালোকক, বা কোনেওতো তেনেকৈ কোৱা নাই, বা মই নিজেও বেলেগত দেখা নাই। গতিকে তেনেকুৱা কি কুৱেশ্যন আহিব পাৰে, এতিয়াও এনেকুৱা কুৱেশ্যন আহি আছে। মানে কিমান এক্সামিনাৰবিলাক মানে চালোঁ স্মাৰ্ট হৈ গৈছে, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন কাটি দিব পাৰে, য'ত নাইক ৰিবকৰ টেগলাইন পৰ্যন্ত আহি যায়, য'ত MS ধোনীৰ মানে যিটো স্পনচাৰ কৰি আছে ব্ৰেণ্ড, সেইটোৰ আহি যায়। তো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে। এনেকুৱা কুৱেশ্যনত খেলিব লাগিলে আপোনালোকে সেই ফাৰ্মা আৰু সেই যিখিনি আখৰৰ জখলা, সেইখিনি পাৰ কৰিব লাগিব। আৰু তাৰ কাৰণে আপোনালোকে এই খৰচী মাৰি অলপমান পঢ়িলে নহ'ব। মই যিখিনি পঢ়াম, মই যিমান পাৰোঁ কম টাইমত পঢ়োৱাৰ চেষ্টা কৰোঁ। মই দি আছোঁ আছাম হিষ্ট্ৰীৰ মানে এটা ক্ৰনলজি আকাৰত পঢ়াইছোঁ, সেইটো 2014লৈকে চলিব, আৰু সেইটো ভিডিঅ' কণ্টিনিউ হৈ যাব। গতিকে সেই ভিডিঅ'টোত যিখিনি মই দিছোঁ, তাৰ ওপৰঞ্চি যদি আপোনালোকৰ কিছু ডাটা থাকে, সেইখিনি এড কৰি কিনে লিখি ল'ব বহীত। আৰু তাৰ লগতে যদি পাৰে নহয় সেইটো কৰকে, কাৰণ ইণ্ডিয়ান হিষ্ট্ৰী যিখিনি তাৰ লগত মানে মিলে, যে 1950 চনত কি হৈছিল, 1946ত কেবিনেট মিছন, 1946ত কি হৈছিল, 1941ত ইণ্ডিয়ান নেশ্যনেল
আৰ্মি তাৰপিছত আমাৰ 1939ত আমাৰ সুভাষ চন্দ্ৰ বসু কাজিয়া লাগে তাৰপিছত 1940ত সুভাষ চন্দ্ৰ বসু গুচি যায় তো এইবিলাক বস্তু আমি কি কৰিব লাগিব ইয়াৰ লগত মিলাব লাগিব অসম হিষ্ট্ৰীৰ লগত তেতিয়া মনত থাকিব যেতিয়া 1940ৰ কথা কম ইফালে অসম হিষ্ট্ৰী আহি যায় ইফালে ইণ্ডিয়ান হিষ্ট্ৰী দুইফালে দুটা বস্তু ক'ব পৰা হ'বা তো সেইকাৰণে কৈছোঁ যেনেকৈ আমি 1909 চন কথা পাতিলে মৰলে মিণ্টো যেনেকৈ কওঁ আৰু অসমৰ কথা ক'লে বাহিৰ কথা কওঁ তো এনেকুৱা ধৰণৰ কথা গতিকে আপোনালোকে বস্তুবিলাক এটা ধুনীয়াকৈ মিলাই যাব আৰু মেইনলি মই এইটো কথা কৈছোঁ দিয়ক মানে যিটো 10,000ৰ ৰিক্ৰুটমেণ্ট আহি আছে সেই 10,000ৰ ৰিক্ৰুটমেণ্ট আৰু চিটেটৰ মাজত মানে পাৰ্থক্যখিনি থাকে এটাই যে পেডাগজিখিনিৰ পাৰ্থক্য থাকে বা EVS এইবিলাকৰ পাৰ্থক্য থাকে যিখিনিৰ মাৰ্ক চিটেটৰ মানে কি এইবাৰ অলপৰ কাৰণে তেওঁলোক কোৱালিফাই নহ'লে তোমালোকে মেইনলি চিটেট ফ'কাছ কৰা বেছিভাগে তুমি 70% চিটেট দিয়া 30% ইয়াত দিয়া আৰু যিখিনি ল'ৰা ছোৱালীৰ চিটেটত বহুততকৈ বহুত কম মাৰ্ক মানে আছে তোমালোকে এই 10,000ত ট্ৰাই কৰা তোমালোকে তাত 80% দিয়া 10,000 তোমালোকে তেতিয়া চাকৰি পাবলৈ সক্ষম হ'বা আৰু ভিডিঅ' আগবঢ়াই থাকিম ছাবস্ক্ৰাইব কৰি থৈ দিবা যিমান পাৰা আৰু শ্বেয়াৰ কৰিবা ভিডিঅ'টো যাতে সকলোৱে দূৰ দূৰণিৰ ষ্টুডেণ্টে পায় কিন্তু আমাৰ যিখিনি বস্তু ষ্টেণ্ডাৰ্ড ফৰ্মত আহে আৰু ষ্টেণ্ডাৰ্ড ফৰ্মত আমি এটা ৰ মেটেৰিয়েলছত আমি প্ৰভাইড কৰোঁ য'ত আমাৰ সেই যিখিনি আমি শিকাম যিখিনি আমি নোটছ প্ৰভাইড কৰিম যিখিনি আমি মেটেৰিয়েলছ দিম তাত তোমালোকে চাকৰিৰ কিবা এটা স্মেল পাবা কিন্তু আমাৰ সেই ধুনীয়া একদম ডাঙৰ একদম হৰ্ডিং লগোৱা আমাৰ এইটো বৰ্তমানো অহা নাই পিছত বাৰু চাই ল'ম কি হয় কিন্তু বৰ্তমান আমি যিমান পাৰোঁ PDF যদি কেতিয়াবা দিব নোৱাৰা হয় আমি হাতে লিখি হ'লেও হেণ্ড ৰিটাৰ্ণ নোট হ'লেও আমি প্ৰভাইড কৰিম যাতে তোমালোকৰ আহি থকা ফিউচাৰটো এটা ব্ৰাইটলৈ আগবাঢ়ে ব্ৰাইট ফিউচাৰ যাতে তোমালোকে লাভ কৰা আৰু তোমালোকৰ মা দেউতাৰ মুখত যাতে এটা হাঁহি বিৰিঙি পৰে এইখিনিয়ে আমাৰ ইচ্ছা আজিলৈ এইখিনিয়ে ধন্যবাদ